সকলোকে পোনপ্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই লাৰু ৰেচিপিটো অকণমান দিওঁতে আপোনালোকক পলম হৈ গ'ল, তথাপিতো একো কথা নাই, কাৰণ বিহু যোৱাৰ পিছতো আমাৰ লাৰু পিঠা খাবলৈ খুব মন যায় আৰু বিহুৰ পিছতো আপোনালোকে এই লাৰু ৰেচিপিটো বনাব পাৰে। গতিকে আহকচোন পিঠাগুড়িৰ লাৰু গুড়েৰেনো কেনেকুৱাকৈ বনাইছোঁ আপোনালোকক দেখুৱাই দিওঁ। ইয়াৰ বাবে মই ডাঙৰ বাতিৰে এবাতি পিঠাগুড়ি লৈছোঁ। আপুনি যদি গিলাচেৰে জুখি লয় এগিলাচ হ'ব। গুড় মিহিকৈ কাটি লোৱা আধা কাপতকৈ অকণমান বেছিকৈ লৈছোঁ। ইয়াৰে পিছতে আমাক লাগিব ৰুকি লোৱা নাৰিকল 1 কাপ। তাৰপিছতে মই লৈছোঁ তিল 3 চামুচমান আৰু ঘি লৈছোঁ 2 চামুচ সৰু চামুচেৰে। ইয়াতে আপুনি ইলাচি গুড়ি অকণমান ল'ব যদি আপুনি ভাল পায় লাৰুত, কাৰণ কিছুমানে লাৰুত ইলাচি গুড়ি ভাল নাপায়। প্ৰথমতে মই গেছ অন কৰি কেৰাহী এটা দি দিছোঁ আৰু কেৰাহীটো অকণমান গৰম হোৱাৰ পিছতে ইয়াতে পিঠাগুড়িখিনি দি লৈছোঁ। পিঠাগুড়িখিনি আমি অকণমান সময় ভাজি ল'ম, যাতে পিঠাগুড়িৰ সেমেকা ভাৱখিনি নোহোৱা হৈ যায় আৰু লগতে কালাৰটো অকণমান চেঞ্জ হৈ যায়। তাৰ বাবে আপুনি মিডিয়াম ফ্লেমতে এনেকুৱাকৈ কিছু সময় লৰাই থাকিব। পাঁচ মিনিটমান পিছত পিঠাগুড়িৰ কালাৰটো চেঞ্জ হৈ গৈছে আৰু ইয়াৰে সেমেকা ভাৱখিনিও নোহোৱা হৈ গৈছে। এতিয়া মই পিঠাগুড়িখিনি প্লেট এখনত উলিয়াই ল'ম। এই একেখন কেৰাহীতে এতিয়া মই নাৰিকল আৰু তিলখিনি কিছু সময়ৰ কাৰণে ভাজি ল'ম। প্ৰথমতে ইয়াতে তিলখিনি দি দিছোঁ। কেইছেকেণ্ডমানৰ কাৰণে তিলখিনি অকণমান লৰাই থাকিম মিডিয়াম ফ্লেমত। যেতিয়াই তিলখিনি অকণমান ফুটিব ল'ব, এয়া দেখিছে নহয় আপোনালোকে, তেতিয়াই মই ইয়াতে নাৰিকলখিনি দি দিছোঁ। এতিয়া এইখিনি নাৰিকলখিনি অকণমান শুকান হৈ যোৱালৈকে লৰাই থাকিম। এইখিনি টাইমত আপুনি গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব। বা আপুনি একেলগে এনেকুৱাকৈ ভাজি নলয়, প্ৰথমতে তিলখিনি ভাজি উলিয়াই ৰাখিব পাৰে আৰু তাৰপিছত নাৰিকলখিনি বেলেগকৈ ভাজি ল'ব পাৰে। 3 মিনিটমান সময় এনেকুৱাকৈ ভাজি থকাৰ পিছত এইখিনিও মই পিঠাগুড়ি য'ত লৈছিলোঁ সেই প্লেটখনতে উলিয়াই ৰাখিম। এয়া এইখিনিও উলিয়াই লৈছোঁ। এতিয়া মই সেই একেখন কেৰাহীতে গুড়খিনি দি ল'ম। পানী দি দিছোঁ। আধা কাপমান পানী হ'ব পৰিমাণটো। আৰু যেতিয়াই গুড়খিনি ভালদৰে গলি যাব, তাৰপিছত আপুনি চেক কৰি চাব হাতৰ আঙুলিৰে। মই আপোনালোকক দেখুৱাই দিম। ইয়াতে কোনো তাৰৰ নিচিনা হ'ব নালাগে, মাত্ৰ এটা আঠা টাইপৰ ভাৱ আহিলে হৈ যায়। গুড়খিনি পানীৰ লগত মিহলি হৈ গ'ল। এতিয়া মই চেক কৰি আপোনালোকক দেখুৱাই দিছোঁ। এইখিনি প্ৰায় হৈ গৈছে। 2-3 মিনিটৰ ভিতৰতে এইখিনি হৈ যাব আৰু তাৰপিছত আপুনি গেছ ষ্টভটো অফ কৰি দিব। প্ৰথমতে মই ঘিখিনি দি লৈছোঁ আৰু এতিয়া গুড়খিনি অলপ অলপকৈ দি যাম আৰু তাৰপিছত ভালদৰে মিহলি কৰি যাম। গোটেইখিনি গুড়ৰ প্ৰয়োজন নহ'বও পাৰে, সেই গতিকে আপুনি অলপ অলপকৈ দি যাব। এতিয়া অকণমান ইলাচিৰ গুড়িও ইয়াতে দি দিম। কিছুমানে ইলাচিৰ গুড়ি লাড়ুত ভাল নাপায়, তেতিয়া এইটো এভইড কৰিব পাৰে। ইয়াতে মোক গোটেইখিনি গুড়ৰে প্ৰয়োজন হৈ গ'ল, গতিকে সেইটো আপুনি চাই চিতি দি দিব। অকণমান মিশ্ৰণ লৈ লৈছোঁ। লাড়ুটো আপুনি যিমান ডাঙৰ সৰু কৰিব বিচাৰে সেই হিচাপমতে আপুনি মিশ্ৰণখিনি লৈ ল'ব। আৰু অকণমান গৰম থাকোঁতেই সোনকালে এনেকুৱাকৈ লাড়ুখিনি বান্ধি ল'ব। এয়া হৈ গ'ল।
এনেকুৱাকৈ আপুনি গোটেইকেইটা লাড়ু বান্ধি ল'ব। এই লাড়ু বনাবলৈ বহুত সহজ হয়, লগতে বেছি সময়ৰো প্ৰয়োজন নহয়। আৰু এয়া গোটেইকেইটা লাড়ু মই বনাই ল'লোঁ। এনেকুৱাকৈ পিঠাগুড়িৰ লাড়ু আপোনালোকেও বনাবচোন। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব, লগতে নিজৰ ফ্ৰেণ্ড আৰু ৰিলেটিভক শ্বেয়াৰ কৰিব। আজিলৈকে আহিছোঁ, ধন্যবাদ।